সপন সপনে হ'ব ভালকে চা বঢ়িয়া তাৰপিছত আমি আৰু বজ্ৰাসনত যে বহিছিলোঁ বজ্ৰাসনত পঢ়ি ল'ম লৈ আমি ভৰি দুখন আঁঠুটো এনেকৈ ফাঁক কৰি দিম কিছু যিমান পাৰোঁ ফাঁক কৰি দিম দিয়াৰ পিছত বাওঁ হাতখন আমি এনেকৈ উশাহ লৈ আনি কেনে সোঁ কান্ধত থ'ম আৰু সোঁ হাতখন বাওঁ কান্ধত বঢ়িয়া এই পজিশ্যনত কিছু সময় থাকিব লাগে এই পিঠিৰ বিষ নোহোৱা হয় এই পিঠিৰ বিষ যদি কিছুমানৰ আধাৰৰ ভৰটো কামত আহিব তেতিয়াহ'লে এই আসনটো কৰিলে এই বিষবিলাক নোহোৱা হ'ব তাৰপিছত তেতিয়া আমি মটকাসন কৰিম মটকাসনটো ইমান একো নহয় শুব লাগে হাতখন প্ৰথমতে শুব লাগে হাতৰ ওপৰত শুৱা আৰু ভৰি দুখন অলপ মিলি আমি বডিটোক কি দিব লাগে আৰাম দিব লাগে অলপ আমি এতিয়া শুই যাম পেট পেলাই বাওঁ হাতখন প্ৰথমতে ইয়াতে ধৰিছোঁ আৰু বাওঁ হাতৰ ওপৰত সোঁ হাত তাৰপিছত যিকোনো এটা চাইডে লেফ্ট চাইডে বা হওক বা ৰাইট চাইডে যিকোনো চাইডে মূৰটো লৈ আমি বডিটোক আৰাম দিম উশাহ লৈ লৈ আমি বডিটো দাঙিম নাভিৰ পৰা এইখিনি ওপৰৰ অংশটোহে আমি দাঙিম নাভিটো দাঙা নাযায় তাৰপিছত উশাহ এৰি এৰি আগৰ পজিশ্যন থাকিম আৰু এবাৰ এইটো হ'ল অৰ্ধ ভুজংগাসন ইয়াৰ পূৰ্ণটো হ'লে আৰু ডাং খাব আৰু যদি আৰু পেটত বেছি চৰ্বি হয় তেতিয়াহ'লে এইটো স্পীডত কৰিব পাৰি এইটো কেনেকৈ কৰিব এইটো কৰিলে পেটৰ চৰ্বিটো কমি যাব এনেকৈ যদি কৰে তেতিয়াহ'লে পেটৰ চৰ্বি কমি যাব তাৰপিছত আমি নেক্সট আসনটো হ'ল চলবাসন আমি উৰত হাত দুখন সোমাই দিম ইয়াতে থ'ম থৈ এখন এখন ভৰি প্ৰথমতে দাঙিম খুঁটুলি মাটিত এখন ভৰি দাঙি লওঁ পৰা প্ৰথমতে হাত দুখন এতিয়া ইয়াতে দিয়া সোমাই দিয়া আমাৰ ইয়াতে উৰত সোমাই দিয়া তাৰপিছত এখন এখন ভৰি দাঙবা খুঁটুলি মাটিত উশাহ লৈ লৈ দাঙিলা তাৰপিছত সোঁ ভৰি থ'ম ছাৰ ধৰি ভৰিটো এখন এখন ভৰি দাঙিব লাগে প্ৰথমতে এখন এখন তাৰপিছত দুবাৰমান এইটো কৰাৰ পিছত আমি দুখন ভৰি একেলগে দাঙিম যেতিয়া আমি ভৰিখন দাঙিব লাগে তেতিয়া উশাহ লৈ কিনে দাঙিবা হা আমি উঠোঁতে আসন প্ৰণাম কৰোঁতে উঠোঁতে সদায় বাওঁ কাটি হৈ কেনে উঠিব লাগে এনেকৈ নহয় এইটো উঠা নিয়মটো হৈছে এনেকৈ বাওঁ কাটি হৈ উঠিব লাগে তাৰপিছত বিপৰীত দিশত শুই কেনে আসন কেইটামান দিয়া আছে ইয়াতে সেইকেইটা হৈছে উত্তান পদাসন দুটা পজিশ্যনত আছে এটা হ'ল 30 ডিগ্ৰী উঠাব লাগে তাৰপিছত 90 ডিগ্ৰী উঠাব লাগে ঠিক আছে একবাৰ কৰিম আমিতো ওপৰমুৱাকৈ পেটটো
শুই যাম এতিয়া হাত দুখন দুই চাইডে শৰীৰৰ দুই চাইডে থাকিব কমৰৰ দুই চাইডে হাত দুখন থাকিব প্ৰথমতে আমি এখন ভৰি উঠাম দুখন ভৰি 30 ডিগ্ৰী উঠাম কিছু সময় পজিশ্যনত থকাৰ পিছত ভৰিখন নুমাই দিম তাৰপিছত আমি ইয়াতকৈ বেছি কৰি উঠাম আৰু এইটো আসন কৰাৰ পিছতে আমি পৱন মুক্তাসন আছে পৱন মুক্তাসনৰ কাৰণে বাওঁ ভৰিখন দাঙি ল'ম কচাই ল'ম তাৰপিছত মূৰটো দাঙি নাকটো আঁঠুত লগাম এইটো তাৰপিছত লেফ্ট ৰাইট চাইডেদি তাৰপিছত দুখন ভৰি একেলগে দুখন ভৰি কচানি ধৰি ল'ব লাগে তাৰপিছত মূৰটো দাঙি নাকটো আঁঠুত লগাব চেষ্টা কৰিব লাগে বাইদেউ কি হ'ল আগত লাগে কি হ'ল কিয় কৰে নাই তোমালোকে হা এতিয়া আসনখিনি আমাৰ পূৰা হৈছে ইয়াতে 3টামান আমি প্ৰণায়াম আছে আসনৰ লগত প্ৰণায়ামখিনি খুব দৰকাৰী যোগাত আসন আৰু প্ৰণায়াম দুয়োটো কৰিব লাগে তেতিয়াহে যোগাৰ সম্পূৰ্ণ লাভ পোৱা যায় তো প্ৰথমতে আছে কপালভাতি প্ৰণায়াম কপালভাতি প্ৰণায়ামত কি কৰিব লাগে আমি যিটো পেটৰ ভিতৰত আমাৰ উশাহটো বাহিৰত পেলাই থাকিব লাগে কেনেকৈ কৰি এনেকৈ দিলে আমাৰ পেটটোত কি হ'ব এটা ধাক্কা খাব সেইটো হৈছে কপালভাতি প্ৰণায়াম 10 বাৰ আমি কৰিম 1 বাৰ 2 3 কৰি 10 বাৰ গণি কেনে কৰিম ঠিক আছে কুকুৰৰ দৰে উশাহটো ওলাই দিব লাগিব মুদ্ৰাত লৈ ল'ব পাৰে পেটৰ পৰা বস্তুটো খেদাই দিব লাগিব দে থ্ৰাই কৰ নহয় ৰামদেৱ আমি যেতিয়া প্ৰণায়ামখিনি কৰিম প্ৰণায়াম কৰাৰ টাইমত সদায় চকু বন্ধ কৰি কেনে কৰিব লাগে কপালভাতি হওক হওক আমি চকু বন্ধ কৰি কৰিব লাগে তেতিয়া কি হয় বাহিৰৰ পৰিৱেশটো আমি দেখা নাপালে কি হ'লে আমাৰ মনৰ স্থিৰতাটো থাকে নহ'লে আমাৰ মনটো যদি বাহিৰৰ পৰিৱেশটো দেখা পাওঁ মনটো চঞ্চল হয় চঞ্চল হ'লে আমি কি কৰি হয় আমাৰ আসনটো আমি কৰিব নোৱাৰা হয় প্ৰণায়ামখিনি তাৰপিছত আছে নেক্সট প্ৰণায়ামটো আছে অনুলোম বিলোম প্ৰণায়াম অনুলোম বিলোম প্ৰণায়ামৰ কিন্তু নিয়মখিনি জানিব লাগে কি হয় বহুতে ভুল কৰি থাকে অনুলোম বিলোম প্ৰণায়াম কৰোঁতে সদায় আমি লেফ্ট চাইডেদি উশাহটো লৈ আৰম্ভ কৰিব লাগে আৰু ৰাইট চাইডেদি এৰিব লাগে লেফ্ট চাইডেদি ৰাইট চাইডেদি ল'ব লাগে ৰাইট চাইডে লেফ্ট চাইডেদি এৰিব লাগে এইটো কণ্টিনিউ কৰি আমি যেতিয়া কৰি থাকিম যেতিয়া আমি শেষ কৰিম বুলি ভাবোঁ তেতিয়া কিন্তু এটা মনত ৰাখিব যে আমি ৰাইট চাইডেদি লৈ লেফ্ট চাইডেদি এৰিহে শেষ কৰিব লাগে আৰম্ভণিটো লেফ্ট চাইডেদি লৈ আৰু শেষটো লেফ্ট চাইডেদি এৰি ঠিক আছে আমি অলপ সময় অনুলোম বিলোম প্ৰণায়ামটো কৰিম এতিয়া বুঢ়া আঙুলিদি লেফ্ট ৰাইট চাইডৰ হোলটো বন্ধ কৰি দিছোঁ লেফ্ট চাইডেদি ল'লোঁ লেফ্ট চাইডৰটো বন্ধ কৰি দি ৰাইট চাইডেদি এৰি দিলোঁ অনামিকা আৰু বুঢ়া আঙুলি ৰাইট চাইডেদি লওঁ লেফ্ট চাইডেদি এৰি দিম এনেকৈ আমি কণ্টিনিউ কৰি থাকিম কণ্টিনিউ কৰি যেতিয়া আমি শেষ কৰিম বুলি ভাবিম তেতিয়া ৰাইট চাইডেদি এনেকৈ লৈ লেফ্ট চাইডেদি এৰি দি আমি শেষ কৰিব তেতিয়া কি হয় আমাৰ এতিয়া আমি প্ৰত্যেক দিনাই আচলতে যোগ দিৱসটোৰ উদ্দেশ্য কি হৈছে আমাৰ বৰ্তমান নানান ধৰণৰ বেমাৰ আজাৰৰ
বৃদ্ধি পাইছে, যার কারণে আমার বহু টাকা পয়সাও খরচ হয়েছে, আমার আয়ুটো কমে যাইছে। তো আমি যদি প্রত্যেকদিনে কমসে কম আধা ঘন্টা আমি যোগা অনুশীলন কৰোঁ, তেতিয়াহ'লে আমাৰ যিটো ৰোগ প্ৰতিৰোধ ক্ষমতাটো বাঢ়ি যাব। ৰোগ প্ৰতিৰোধ ক্ষমতাটো বাঢ়াৰ লগে লগে আমাৰ শৰীৰটো সুস্থ হ'বলৈ থাকিব। এতিয়া দুটা প্ৰাণায়াম আছে আৰু শীতলী প্ৰাণায়াম আৰু ভামৰী আৰু ধ্যান। শীতলী প্ৰণায়ামটো কৰিম আমি জিভাখন অলপ আমি ওলাই দিম। গৰমৰ দিনত শীতলী প্ৰণায়ামটো খুব দৰকাৰী। আমি জিভাখন গোল কৰি উশাহটো জিভাই দি টানিম। এনেকৈ টানি ল'লোঁ, যিমানখিনি বায়ু গ'ল ভিতৰত, তাৰপিছত মুখখন বন্ধ কৰি দিলোঁ, নাকেদি বায়ুখিনি বাহিৰ এৰি দিলোঁ, বাহিৰত ওলাই দিলোঁ। এইটো তাৰপিছত ষ্টুডেণ্টৰ কাৰণে আচলতে খুব লাভজনক এই প্ৰাণায়ামটো, সেইটো হৈছে ভামৰী প্ৰাণায়াম। ভামৰী প্ৰাণায়াম কৰিলে আমাৰ কি হয়, আমাৰ ব্ৰেইনত এটা, যেতিয়া আমি মুখৰ ভিতৰত উশাহ লৈ মুখৰ ভিতৰত মুখখন বন্ধ কৰি যেতিয়া আমি মুখৰ ভিতৰত ওম উচ্চাৰণ কৰিম, তেতিয়া আমাৰ এটা কি হ'ব, ভাইব্ৰেশ্যন এটা হ'ব। ভাইব্ৰেশ্যন হ'লে আমাৰ ব্ৰেইনটোত ভাইব্ৰেশ্যনটো আহে, যাৰ ফলত আমাৰ ব্ৰেইনত যদি কিবা ব্লকেজ থাকে, কিবা থাকে, এই ধৰণৰ বস্তুবিলাক খোলা যাব আৰু আমাৰ কি হ'ব, ধৈৰ্য ক্ষমতাটো বাঢ়িব, মনটো স্থিৰ হ'ব। আমি এতিয়া দুটা প্ৰণায়াম একেলগে কৰিম, ভামৰী কৰিম, তাৰপিছত আমি কিছু সময় ধ্যান কৰিম। ধ্যানত আমি অন্য ধ্যান কৰিব নালাগে। আমি ৰাতিপুৱা উঠিলোঁ, নিজৰ যিখিনি দৈনন্দিন কৰ্ম থাকে, শৌচ পেচাব কৰি কেনে পাৰিলে গা ধুলোঁ, গা ধুই কেনে আমি কিছু সময় যোগা এক্সাৰচাইজ কৰি প্ৰণায়ামখিনি কৰিব লাগে। তো প্ৰথমতে এই তিনিটা আঙুলি থাকিব চকুৰ ওপৰত, ইটো আঙুলি ইয়াতে থাকিব, আৰু এই বুঢ়া আঙুলিটো দি আমি কাণৰ বিন্ধা দুটা এনেকৈ বন্ধ কৰি দিব লাগে। দি উশাহটো টানি ল'ম, মুখ বন্ধ থাকিব আৰু মুখৰ ভিতৰতে ওম উচ্চাৰণ কৰিম। ভামৰী প্ৰণায়াম হোৱাৰ পিছত চকুটো মেলিব নালাগে, হাত দুখন তলত লৈ আহিব, আঁঠুৰ ওপৰত থৈ ৰাজহাড় পোন কৰি কিছু সময় ধ্যান কৰিব লাগে। ধ্যানটো আমি বিভিন্ন ধৰণৰ ধ্যান কৰিব পাৰোঁ। আমি শৰীৰটোও ধ্যান কৰিব পাৰোঁ, আমাৰ বুঢ়া আঙুলিৰ পৰা একদম গোটেই মূৰক লগি আমি গোটেই শৰীৰটোও ধ্যান কৰিব পাৰোঁ। বা আমাৰ আশে পাশে হৈ থকা যিবিলাক শব্দ থাকে, দূৰত হৈ থকা শব্দবিলাক আমি শুনিব চেষ্টা কৰি কিনে আমি ধ্যান কৰিব পাৰোঁ। এনেকৈ আমি কিছু সময় ধ্যান কৰিলে আমাৰ কি হ'ব, মনটো স্থিৰ হ'ব, চঞ্চলতা দূৰ হ'ব আৰু আমাৰ স্মৃতিশক্তি বৃদ্ধি পাব। তো আজিৰ যোগ দিৱসৰ প্ৰট'কলখিনি এইখিনিতে আছিল, আৰু এই যোগ দিৱসৰ এই কাৰ্যসূচী ইয়াতে আজি সমাপন কৰিবলৈ মই